নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিসকলে আমাৰ চেনেলটো নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। মই যিসমূহ জব আপডেট দিম সেইসমূহ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আজি আহিছে আপোনালোকে দেখিছে বৰ্ডত, এইটো হৈছে IB Security এছিষ্টেণ্ট মটৰ ট্ৰান্সপৰ্ট ৰিক্ৰুইটমেণ্ট 2025। অ'কে, ইয়াৰ অনলাইন আবেদন কেতিয়াৰ পৰা চলিব, ইয়াৰ কোৱালিফিকেশ্যন কেনেকুৱা লাগিব, আপোনালোকে কিমান টকা পে'মেণ্ট কৰিব লাগিব, সকলোবিলাক আমি এই ভিডিঅ'টো চমুকৈ আলোচনা কৰিম। অ'কে, ইয়াৰ কাৰণে আপোনালোকৰ অনলাইন আবেদনটো 6 ছেপ্টেম্বৰ 2025 চনৰ পৰা আৰম্ভ হ'ব। 28 ছেপ্টেম্বৰলৈকে আপোনালোকৰ অনলাইন আবেদনটো চলিব। অ'কে, আৰু আপোনালোকে যি পে'মেণ্ট সেই পে'মেণ্টটো 28 তাৰিখলৈকে কৰিব পাৰিব, অনলাইন পে'মেণ্ট। অ'কে, চাওক আপোনালোকৰ যদি আমি চাওঁ বয়সৰ সময়সীমা, সেইটো আপোনালোকৰ 18 বছৰ, মিনিমাম 18 বছৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ মেক্সিমাম এজ যিখিনি UR বা EWS কেটেগৰী আছে তেওঁলোকৰ কাৰণে 27 বছৰ, OBC কাৰণে 32 বছৰ আৰু SC ST কাৰণে 32 বছৰ। য়েছ, এইখিনি আপোনালোকৰ এজ ৰিলেক্সেশ্যন দিয়া আছে, তেওঁলোকৰ যিটো ৰুলছ আছে সেই ৰুলছ অনুসৰি আপোনালোকৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব। ইয়াত টোটেল পোষ্ট আছে 455টা। অ'কে, ইয়াৰ পোষ্টটোৰ নাম হৈছে চিকিউৰিটি এছিষ্টেণ্ট মটৰ ট্ৰান্সপৰ্ট। অ'কে, ইয়াত যিখিনি জেনেৰেল আছে, জেনেৰেল বা UR তেওঁলোকৰ কাৰণে 219টা, EWS কাৰণে 46, যাৰ EWS নাই আপোনালোকে EWSখন উলিয়াই ল'ব। OBC কাৰণে 90টা, SC কাৰণে 51, 51টা, ST কাৰণে আছে আপোনাৰ 49টা। অ'কে, এতিয়া কথা হ'ল যে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব মেট্ৰিক পাছ। অ'কে, যিসকলে 10 পাছ কৰি ঘৰতে বহি আছে তেওঁলোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু লগতে আপোনালোকৰ যিখিনি নলেজ, মানে আপোনালোকৰ যিখিনি ড্ৰাইভিং নলেজ, সেই নলেজখিনি আপোনালোকৰ যথেষ্টখিনি লাগিব। অ'কে, আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব, যিটো আমি LMV বুলি কওঁ। HMV নহ'লেও হ'ব, আপোনালোকৰ যিটো লাইট মটৰ ভেহিকল সকলোৰে আছে, যিহেতু যাৰ আছে তেওঁলোকে এইটোত এপ্লাই কৰিব পাৰিব। অ'কে, তাৰপিছত মেকানিকেল নলেজ, মানে আপোনালোকৰ মটৰ মেকানিকৰ ওপৰত কিছুমান আপোনালোকৰ কি হয় নলেজ থাকিব লাগিব। ধৰি লওক আপোনাৰ গাড়ীখন বেয়া হ'ল বা কিবা হ'ল, আপোনালোকে সেইটো ধৰি লওক বেটেৰী ডাউন মাৰিলে বা ষ্টাৰ্ট চেল্ফ লোৱা নাই, সেইখিনি বস্তু কি হ'ব নাই হয় সেইখিনি আপোনালোকে জানিব লাগিব। অ'কে, তাৰপিছত আপোনালোকৰ ডমিচিয়েল চাৰ্টিফিকেট লাগিব। অ'কে, তাৰপিছত এতিয়া আহোঁ যে আপোনালোকৰ কিমান টকা পে'মেণ্ট কৰিব লাগিব। আপোনালোকৰ পে'মেণ্ট কৰিব লাগিব জেনেৰেল, EWS, OBC এই তিনিটা কেটেগৰীয়ে 650 ৰুপিজ পে'মেণ্ট কৰিব লাগিব, SC ST 550 ৰুপিজ পে'মেণ্ট কৰিব লাগিব, আৰু অল ফিমেল কেটেগৰীয়ে 550 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু এই যিটো পে'মেণ্ট প্ৰচেছটো সেইটো আপোনালোকে নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI এইকেইটা মেথডৰ সহায়ত আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। অ'কে, ভিডিঅ'টো ইমানেই। আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।